Hello everyone, Kumrik Sudung, welcome back to my YouTube channel. Guys, আজি বহুত দিনৰ মূৰত আকৌ পথাৰলে যাবলৈ ওলাইছো। ভাবিলো আপোনালোককো ভিডিও কৰি দেখাই দিওঁ বুলি। এইকেদিন কিয় যাব পৰা নাছিলো আপোনালোকেতো জানে। এসপ্তাহ মানে হ'ল মই পথাৰলে যোৱা নাছিলো কাৰণ মই ৰাখৰ প্ৰেক্টিছত ব্যস্ত হৈ আছিলো কাৰণে টাইম মিলাব পৰা নাছিলো। সো আজি যাব ওলাইছো সেইকাৰণে আপোনালোকক মই ভিডিও কৰি দেখাই দিছো। আৰু গাইস মই ৰাখ প্ৰেক্টিছ কৰিলো হয় কিন্তু একোডালে লাভ নহল। মানে কি মই লাষ্টৰ দিনা ৰাখ কৰিবই নাপালো। যেহেতু মই বেমাৰত পৰিলো মানে উঠিব পৰা নাছিলো 3 দিন 4 দিন মান কাৰণ 2 দিন টোপনি ক্ষতি হ'ল হেতু কাৰণে লাষ্টৰ দিনা বেমাৰত পৰিলো আৰু যাব নোৱাৰিলো সো মনটো বেয়া লাগিলে আৰু কাৰণ লাষ্টৰ দিনা কৰিব নাপালো বাট একো নাই আৰু গাইস মই জানো আপোনালোকে নিশ্চয় কমেন্ট কৰিব যে মই পথাৰলে যাবলৈ ইমান ষ্টাইল কিয় কৰিছো বুলি একচুয়ালি মই অলপ টাইম পিছতে ৰুমলৈ যাম গৈ হেতু কাৰণে পুৰা উলাই কৰি আছো আৰু এতিয়া দেহাক পথাৰলে নিব লাগে সো এনেকৈ গৈছো এতিয়া দেহাক লৈ যাও পথাৰলে কাৰণ দেহাক ৰক্ষা কৰিবলৈ কোনো মানুহ নাই মই ৰক্ষা হ'বলগীয়া হৈছে হেতু কাৰণে মই নিবলগীয়া হৈছে আৰু তো চাই থাকিব আজিৰ ভিডিওটো আৰু মাহেতৰ কাৰণেও কিবা কিবি নিউ পথাৰলে কি নিউ আপোনালোকক ডাইৰেক্ট পথাৰত গৈ দেখুৱাই আছো আপোনালোকে চাই থাকিব গাইস ৰাতিপুৱাৰ পৰা দেহাৰ লগতে লাগি আছো তাক ফুৰাইছো তাৰ লগত অকমান খেলিছো আৰু অলপ টাইম আগতে গা পা ধুৱাই মেলি জেঠাই হাতত থৈ আহিছো মই গা ধুই লওঁ বুলি এতিয়া মোৰ গা পা ধোৱা হৈ গল সো তাক এতিয়া লৈ আহো তাৰ যেহেতু গাখীৰ খোৱা টাইম হৈ গল তাক পথাৰলে নিব লাগে সো মই এতিয়া জেঠাইহঁতৰ ঘৰলে যাওঁ কিন্তু তালে যোৱাৰ আগতে ধনিয়া পাত কেইটামান ছিঙি লওঁ যেহেতু পথাৰলে নিব লাগে কিহৰ কাৰণে নিম কি কৰিম হেতু আপোনালোকে চাই থাকক সো গাইস এয়া চাওক এয়া হৈছে আমাৰ শাকপাচলিৰ বাৰী অকমানিকৈ চোতালতে মায়ে কৰিছে এয়া দেখিছেনে ইয়াতে লাই শাক আছে মূলা আছে আৰু এইফালে ধনিয়া মানি হৈ আছে ইয়াৰ পৰা ছিঙি লৈ যাওঁ যেহেতু মোক লাগিব পথাৰত কিহৰ কাৰণে লাগে আপোনালোকেতো নিশ্চয় জাজ কৰিব পাৰিছে ধনিয়া আৰু কিহৰ কাৰণে লাগে হয় নহয় বাৰু বেছি নাই বাৰু অকমানহে আছে ধনিয়া ইমানকণ হৈ যাব চাগে বেছিকে ছিঙিলে আকৌ মায়ে গালি দিব তথাপিতো আৰু কেইটামান ছিঙো সো গাইস এয়া মই ধনিয়া পাত কেইটামান ছিঙি ললো আৰু এতিয়া যি বস্তু নিম পথাৰলে হে গুটেইখিনি যোগাৰ কৰি লওঁ দেহা নহাৰ আগতে তাৰ পিছতহে তাক লৈ আহিম আৰু সো চাই থাকক এয়া চাওক দেহাক লৈ আহিলো মই লগতে বুকুচাত বান্ধি লৈছো বুকুচাত বান্ধি লৈ এইফালে মাহেতৰ কাৰণে ভাত পানী গুটেই যি লাগে গুটেইখিনি লৈ গৈছো আৰু পোৱালি মানুহে কান্দিছে নৰে মাউসত যাম ন এতিয়া আমি ও নাই तुतु पिएंगे हम लोग तुतु पिएंगे ना बिया লাগিছে বেচাটো হেকাতে কান্দিছে সো যাও এতিয়া আপোনালোকে চাই থাকক দেই যাম ন এতিয়া মাউসত যাম দেই গাইস মোৰ অৱস্থা একদম বেয়া কাৰণে বৌক মাতিলো বৌ আহিলে নিবলে এফালে গুটে বস্তু বাহানি বয়ে লৈ গৈছে আৰু মই অকল দেহাক লৈ গৈছো হতে হামানো মাকক চাইছে ও গড বেয়া ৰ'দ দিছে ৰে আমাৰ দেহাৰ অকণমানি ঘৰ ফাইনেলি আমি মাম্মি ওচৰত আহি গলো ন যাও ফাইনেলি আমি আহি পালোহি আৰু এয়া দেহা আহি পায়ে মাকৰ ওচৰত যাবলৈ উৎপাত তাৰ কুকুকা নেই পুপুকা ইয়াতে মই শুই দিওঁ আৰু ভাগৰ লাগিছে গাইস এয়া চাওক এইখনে হৈছে আমাৰ পথাৰ সেইদিনাখন যিটো দেখুৱাইছিলো সেইখন আছিল ঘৰৰ ওচৰৰ পথাৰখন আৰু এইখন বেলেগ এখন পথাৰ আৰু এইফালে চাওক মায়ে ধান কাটি আছে মা এইফালে চাই দিয়াচোন হাই কোৱা হাই কেনেকুৱা লাগিছে গৰম লাগিছে নাই ৰাতিপুৱা পৰা ধান কাটি আছে মা আৰু বৌয়ে বিৰাট কষ্ট দেই মোৰ আৰামত নহয় বাৰু দেই পোৱালি ৰখা কামটো আৰাম নহয় কষ্টকৰ আৰু সোফালে অকণমানিকে দেহাক এটা
ঘৰ বনাই দিছে কি আমাৰ পয়ুক বুলি কয় মিচিঙত তো এয়া আৰু ইয়াতে আমি এতিয়া থাকিম এয়া চাওক ধানকেইটা ইমান ভাল হৈছে ধুনীয়া পোনপ্ৰথমে আহিয়ে আমি খাবলৈ লৈছোঁ চানা এনেকৈ নাখাওঁ ইয়াতে বহুত কিবা কিবি মিক্স কৰিম চ' চাই থাকক আপোনালোকে কি কি মিক্স কৰোঁ ইয়াত তো আপোনালোকেও তেনেকৈ খাব ভাল লাগে গাইজ ফাৰ্ষ্টতে মই ইয়াতে দিম পিঁয়াজ তাৰপিছত দিম জলকীয়া ধনিয়া সব দি দিম তাৰপিছতে মিক্স কৰি খাম আৰু আপোনালোকে চাই থাকক দেই এইফালে আমাৰ মিক্সাৰ হ'ল ৰেডি এতিয়া গোটেইখিনি মিক্স কৰি দিওঁ ইয়াতে কি কি দিছোঁ আপোনালোকে দেখাই পাইছে পিঁয়াজ দিছোঁ ধনিয়া দিছোঁ আৰু জলকীয়া দিছোঁ বিৰাট টেষ্টি হয় এনেকৈ আপোনালোকেও খাব পথাৰত খুব ভাল লাগে এয়া চাওক গোটেইখিনি মই এতিয়া মিক্স কৰি দিওঁ মোৰ নেইলছকেইটা ইগন'ৰ কৰিব যিহেতু মই আল্টা লগাইছিলোঁ সেইদিনাখন ৰাস কৰোঁতে মানে গুচাই নাই এতিয়ালৈকে সেইটো কাৰণে মানে মই নেইলছ কাটি দিলোঁ Yes, ready. Now let us eat. এইটো চাকচোন দেহা মানে পুৰা হৈ খেলি আছে পথাৰত অৰা বেচাটো চাকচোন গোটেই খুন্দা খাই একদম মানে অৱস্থা নাই মানুহটো দেখিবলৈ ইমান বেয়া লাগিছে চি চি তোমাক দেখিবলৈ ইমান বেয়া লাগিছে মুনু চাইকেলৰ পৰা পৰিলে আই নাপায় হাত কাটিব চাওঁ হাত কাটেগা এইফালে সকলোৱে আহি খাবলৈ আৰম্ভ কৰিলে লগতে দেহাৰো খাবলৈ মন গৈছে কেনেকুৱা কৰিছে চাওক এইফালে মাৰ কাৰণে এক্সট্ৰাকৈ থৈ দিছোঁ যিহেতু মায়ে বৌহঁতৰ লগত খাব নাপায় সেইটো আমাৰ নিয়ম হয় চ' এক্সট্ৰাকৈ থৈ দিছোঁ দুষ্ট দুষ্ট নাপায় দেহা নাপায় নাপায় দেহাও খাইছে গাইছ আপোনালোকে আমাৰ দেহাৰ উৎপাত চাব দেই কেনেকুৱা উৎপতীয়া মানুহটোহে দেখিবলৈ অকমানি কিন্তু একদম মানে কুচু 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 কৰি থাকে ইফালে এবাৰ একদম মানে কি ক'ম আৰু এই বদমাছ কি কৰিছে চাওক মানুহটো অকমানি কিন্তু এই বটলটো দাঙিবলৈ লৈছে দেহা তুমি নোৱাৰা চাওঁচোন এইফালে হাই কৈ দিয়া গাইছ Hello guys, I am Atarligang Dole and I am a cute. Guys, এইফালে আমি ভাত খাবলৈ লৈছোঁ আৰু মায়ে নাখায় বৌ আৰু মই খাম মই কাম কৰা নাই কিন্তু ভাত খাবলৈ লৈছোঁ এয়া কি চব্জি আপোনালোকে দেখিছে ফুলকবি ফেচবিন আৰু আলু ভাজিছোঁ আৰু এইফালে ৰাতিপুৱাৰ চব্জি অকণমান আছিলে বিলাহী ডিম দম দিছে চাওকচোন দেহাই মোক দম দিছে ভাত খাওঁতেও শান্তি নাই আৰু ইয়াৰ কাৰণে
চুমু খাইছে মোক বেটাই চুমু খাইছে আকৌ এবাৰ চুমু খা कराइছো उम्मू मुझे उम्मू करो ना नहीं चलेगा नेहा जामगे ना आमी क्या जामगे ना नो A few moments later ভাত পানী খাই আকৌ এফালে ধান কাটিবলৈ ওলাই গৈছে আৰু দাৱনি হত ওফালে খুৰী হেতৰ ধান কাটি আছে ভন্টি আৰু খুৰী তাৰপিছত এতিয়া দেহা আৰু মই যাওঁগে আৰু দোকানলৈও যাব লাগে এটিএম পৰা পইচা উলিয়াই লওঁগে Bye koi dia deha bye bye everyone we are going bye bye to guys etia dehar moi goisu ge aru ghorle yat no ami ki korim khalu bolu jange ako dehar utpat ma ko so thakibo kane odia aha age ajo oesu ge rodot hi mane soku melibo pa nai logote tar tuponi horise কাৰণ এতিয়া টুটু খাই ললে না দেহা টুপনি ধৰিব টুপু কৰিব এতিয়া So guys, আমি এতিয়া গৈ থাকো ফালে বাই